আইতা হাই আমি ক'ত গৈ আছো? হাই গাইস আমি গৈছো এতিয়া নলবাৰী আমি ভিডিঅ'টো আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ মানে ঘৰত বহুত তাড়াতাড়ি হৈ গ'ল সেইটো কাৰণে আমি আজি গৈ আছোঁ নলবাৰী মানে অলপ মিকুৰ অলপমান বেমাৰ হৈ আছে মানে মেডিকেলত গৈ আছোঁ ছোৱালীটো অলপ অসুখ হৈ আছে কালিৰ পৰাই মই তাৰমানে কচোন গুৱাহাটীৰ পৰা কালি আহি গ'লোঁ এই ফোন কৰিলে অসুখ অলপ বেছি হৈছে নলবাৰীত গৈ আছোঁ আমি এতিয়া অলপ ডক্টৰক দেখাই দিওঁ ঘৰত ভিডিঅ'টো আৰম্ভ কৰিব পাহৰি গ'লোঁ ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ' চাই থাকিব আপোনালোকে বিশেষ নাই আৰু মেডিকেলত যাম মেডিকেলত দেখাই কিনে আহি যাম আৰু চাই থাকিব ভিডিঅ'টো সকলে একেলগে আমাৰ লগত এতিয়া নলবাৰী গৈ আছোঁ পাই গ'লোঁ আমি এতিয়া ৰিচিপশ্যনত বহি আছোঁ ৰিচিপ্ট কাউণ্টাৰত আমাৰ নাম্বাৰটো অহা নাই আমাৰ এইটো দেউতা সৰু দেউতা আমাৰ মিকুক কিবা খুৱাই আছে দেউতা আগতে এইখিনি আমাতকৈ আগতে এইখিনি টিকেটটো কাটি থৈ দিছে আমাৰ 15টামান পৰিছে আমাৰ নাম্বাৰ এতিয়া মাতা নাই বহি আছোঁ আমি ইয়াতে অলপ প্ৰাইভেটকৈ দেখাইছোঁ আৰু প্ৰাইভেট হয় শিশু বিশেষজ্ঞ ভাল ডক্টৰ তেখেতে বহুত মানুহ হয় ইয়াতে মিকুক বুলি আনিছিলোঁ এটা ৱাৰনেছ তাই নাখালে ৱাৰনেছটো ময়ে মাৰি দিলোঁ তাই নাখায় এইবিলাক পেলডাত চাবলৈ ময়ে খাই দিওঁ আৰামছে পিঠা আছো পিঠা পিঠা মিকু টোপনি গেল আমার মেডিচিন কিন্তু বিশেষজ্ঞ হাতে আৰু কিহৰ বা 500 টকা ৰাখে দাদা মেডিকেল এখন অফিস তো গাইছ আমি ডক্টৰক দেখাই আহি গ'লোঁ আহি মানে এতিয়া ঘৰত আহিলোঁ এবাৰ মানে নলবাৰীত আহিছোঁ ওচৰতে ঘৰত আহিলেতো হ'বই নোৱাৰে ঘৰততো আহিবই লাগিব তো সোনকালে দেখা হৈ গ'ল যোৱাৰ কাৰণে ঘৰত আহিলোঁ অলপ আহি আমি চাহ তাহ খালোঁৱে শংকৰ ভাজা পূৰা পেকেটে হিটি দিছি বহুত দিনৰ মূৰত আহিছোঁ না সেইটো কাৰণে অঁ ভাতকেইটা বহি দি যাব তপত বা ৰুম চেঞ্জ কৰি দিছা নে অঁ টেবুল চেবুল বা চেঞ্জ হৈ গৈছে পূৰা চেঞ্জ কৰি দিছে ইয়াতে বা এইটো ৰুমৰ চাঙে অলপ বা আমাৰ চিচৰ বিচনা এইটো ৰুম আমাৰ চিষ্টাৰৰ ৰুম এইটো এইয়া কিমান দেখিছ আহিছোন এইটো আমাৰ চিষ্টাৰৰ এইটো তাইৰ বিয়া আহি আছে বিয়া চিয়া হ'লে এইটো লৈ যাব লাগিব এইটো ল কি এইটো কি এইটো লচোন কোনে এইটো আমাৰ মিকুক গেলেও নিব এটা ন আমাৰ মিকুক গেলেও লৈ যাম না এটা আমাৰ মিকুক গেলেও নিব লাগিব এটা এইটো আমাৰ শিশৰ তাই নেদে তাইতো বহুত মৰমৰ তাই বৰ্তমান নাই এতিয়া মানে তাই কলেজত কিবা চলি আছে কলেজ যুগ চলি আছে তাতে গৈছে এয়া ল'বা না তামাম ফুৰ্তি মাক ঠেকাইছি তাৰমানে মিকুক দেখালোঁ ডক্টৰক দেখাই কিনে কি হ'ল বোলে অলপ আহোঁ নলবাৰীৰ পৰা ঘৰ অলপ বেছি দূৰ নহয় অলপমান এনে ডক্টৰক দেখি কিনে আহি গ'লোঁ বোলে একবাৰ বহুত দিন যোৱা নাই যাম মাকতে ঘৰত পাই বোলে অকলে এবিধ ফুৰ্তি বোলে তামাম ফুৰ্তি ইমান দিনৰ মূৰত আছোঁ মাথে ঘৰ বুলি ক'লে কিবা এটা বেলেগ এটা অন্তৰৰ পৰা কিবা এটা বেলেগ হেৰি আহি যায় কি যায় বেলেগ এটা কিবা হেৰি হৈ যায় মানে নলবাৰীত গেলি আহিছোঁ মানে ওচৰতে ঘৰ 15 মিনিটৰ ৰাস্তা আমাৰ ঘৰলৈকে তো নাহাকে কিন্তু সেইটো হ'বাই নোৱাৰে এই মোৰ ছোৱালীটোৰ ফটো সিহঁতে এলবামত মাৰি থৈ দিছে ধুনীয়াকৈ সৰুতে আমাৰ খোলালিটোৱে মোৰ ছোৱালীৰ ফটো এইবিলাক মাৰি থৈ দিছে এইটো তাইৰ ফটো আৰু মিকুৰ ফটো নাই এটা মিকুৰ আখানে নেকি
বিৰা ফটো দিছে মোৰ ছোৱালীৰ সৰুৰে ফটো এইবিলাক মিকু কাৰ ফটো এই কাৰ ফটো মোৰ মোৰ হাইদা একবাৰ হাইদা হাইদেচোন একবাৰ হাইদেচোন হাইদা একবাৰ হাই বেমাৰ হৈছি বহুত ঔষধ দিছে কিন্তু গাইছ কি জানে না ঔষধটো খোৱাটোহে দিগদাৰ একদম পুৰা নাখায় তিনিটা মানুহ ধৰিব লাগে তিনিজন মানুহ ধৰিব এটা নাকত ধৰো এটা ভৰিত পুৰা ঔষধ দিছি দুনিয়াৰ ঔষধ দিছি ডক্তৰে এতিয়া খোৱাটোহে মুস্কিল হ'ব ৰাতিটো উশাহ নাখায় মেইন কথাটো উশাহ খাব টান পায় নাকে মুখে ধৰি দিলেও থুথুৰি ফেলে নিগিলে বস্তুখিনি বহুত উশাহ দিছি চাই লওক উপায় নাই খুৱাব লাগিব উপায় নাই না বেমাৰ সৰু ছোৱালী বেমাৰ হ'লে ধৰবা নোৱাৰি বেয়া লাগে ভাত তাত নাখালে বমি কৰি থাকিলে বৰ দিগদাৰ আমাৰ ডাঙৰ মানুহে ক'ব পাৰি কি বেমাৰ হৈছে সৰু ছোৱালী ক'ব নোৱাৰো না কি আইটেম মহিলা মাংস আৰু মাংসৰো কিবা বনাব মায়ে এলাখান সৰু তাইও ভাত বনাই খাব লগা হৈছে উপায় নাই মাৰ দেৰি হয় সেইকাৰণে মই আৰু বনাব লাগিব সোনকালে যাম না আমি মাংস খাব লাগিব গাইছ আজি মাংস খাব লাগিব সৰুতে খাইছোঁ মাংস নাখালে হ'ব না কাৰণ মা কাম চাম কৰি থাকে না খোলা লৈ গৈছোঁ কলেজক আমাৰ মহিলাই বনাব লগাইছে ভাতটো খাই লৈ যাম আৰু আমি 3-4 বজাত গুচি যাম সেইটো জেগা নহয় মোটামুটি এক ভালকৈ গ'লে 1 ঘণ্টাত পাই যায় আমি আস্তে আস্তে গৈছোঁ না মানুহ আছে 1.5 ঘণ্টামান লাগে আঞ্জা সোৱাদ হ'বতে আঞ্জা সোৱাদ হ'ব কি দিছ আদা ৰহুন আৰু নহৰু লিখিত থৈছ আৰু এই জিৰা বটি দিয়া জিৰাটো একদম টেষ্টে বেলেগ চেণ্টে বেলেগ এয়া মাংস বনাই আছে মই কলি আপি মছলা উঠি আছে দগৰা খামা খাই আছোঁ উঠি আহিছোঁ খাই কিনে আমি যাম ড্ৰেছ চেঞ্জ কৰাই নাই গাইছ যাবই লাগিব ইতিয়াই মাত্ৰ আৰু সেইকাৰণে ড্ৰেছ চেঞ্জ কৰা নাই ঘৰত আহিলোঁ এইটো এনে আহিছোঁ কপাল হাই কপাল চিকেন ভাজা চিকেন এয়া তামাম হা কাৰ এখন মিকু মিকু কাহেটো কাৰটো গাইছ আমাৰ চিছে কাপোৰ ৰাখছি এয়া কাপোৰ তাই দুনিয়াৰ কাপোৰে ৰাখিছে পুৰা শাৰী আনছি অনলাইন মিছৰ পৰা আনছা না কিমান লৈছে এখনত হে 600 টকা বোলে এখন শাৰীখন অলপ ভালকৈ দেখে ৰচোন কিন্তু তই শাৰীখন ঠগ খাইছা দে বিদ্যা ঠগ খাইছা তই শাৰীখন ফটোত ভাল দেখা পাই কিনে আনছি কিন্তু শাৰীখন এনা ভালে কিন্তু কিবা পাই গ'বাই কি এয়া কেনে দেখছি না আৰু এইযোৰ কাপোৰ ৰাখছি ফেৰ এলাৰ তাৰ পৰা 700কে কাৰে খান মাহিৰ নাচা মিকু নাচি আছে কাপোৰখন লৈ কিনে আৰু বেগ আনছি এইটো বেগ আমাৰ আশ্ৰমৰ পৰা আনছি মোক গেলি এটা আনছি এইটো মোৰ কাৰণে আনছি আমাৰ চিছে তাৰপিছত আৰু এইটো মাৰ এতিয়া মই কোনটো নাং ভাবি আছোঁ ৰ'ব এইটোৱে নাং না সেইটোৱে নাং কোনটো নিম ল মিকু তো গাইছ আমি ঘৰ আহি পালোঁ মানে আমি ঘৰৰ পৰা আহিলোঁ সেইটো ভিডিঅ' কৰা নহ'ল টাইম নাই গধূলি হৈ গ'ল মানে দৌৰা দৌৰিকৈ আহিলোঁ তো আজি মিকুক এইবিলাক ঔষধ দিছে ইমান ঔষধ দিছে একদম ছয়টা ঔষধ দিছে 6বাৰ খুৱাব লাগিব 3বাৰকৈ ৰাতিপুৱা দুপৰীয়া ৰাতি তো আৰু ঔষধ নাখায় কিবা কৰি আৰু মানে খোৱালোঁ এটা খুৱাব আছে আৰু এতিয়া ৰাতি তো এতিয়া তাই সেনেকৈ আছে অলপ ভাল পাইছে বাৰু অলপ ভাল পাইছে আমি কেতিয়াবাই আহি পালোঁ দেৰি হ'ল চাহ তাহ খোৱা হ'ল
চাহ তাহ খোৱা হ'ল খাই লৈ এনেই অলপ বহি আছোঁ কি হে কি হাঁহি আছে কামুৰে দিছে পাপা কামুৰে দিছ মোক চুম দেচোন এটা মোক চুম দে এটা মাকচুম দে মোক চুম দে কামৰাবা দিব লাগে তাই দেখিছো এইবিলাক ঔষধ দিছে ঔষধবিলাক নাখাই পিছত ঔষধ বহুত দিছে নাখাই এলা ঔষধবিলাক চব টাইম চিষ্টেমত লিখি দিছে আৰু সৰু ছোৱালীক না ঔষধবিলাক চিষ্টেমত নোখালি দিগ বেয়া চিষ্টেমত খাব লাগিব আমাৰ ডাঙৰে বৰ্তালে দেখাই দিলে কথা সৰু ছোৱালীৰ কথাটো আপিটো খিনাই গেল হৈ কিনে এই দুদিন বিয়াকে খিনাই গ'ল ডক্টৰক দেখালোঁ আজি ঔষধখিনি দিছে ঔষধখিনি এসময়ৰ ঔষধ দিছে খুৱাই কিনে আৰু যাব দিছে অকণমান পিছত তাতে মেডিকেলত বেছি ভিডিঅ' নকৰাই দিলোঁ আপোনালোকক মেডিকেলৰ পৰা ডাইৰেক্ট বহুত ঠেক গুচি গ'লে বহুত ঠেক ভিডিঅ'খিনি গমে পাইছে আপোনালোকে এনে আজি দিনটো ক'ত গ'লোঁ কি কৰিলোঁ অলপ ভিডিঅ' অলপ বনাই কিনে আপোনালোকক দেখাই দিলোঁ ভিডিঅ' চাব আপোনালোকে কেনেকুৱা পাই জনাব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ গুড নাইট সকলোকে বাই বাই লাভ ইউ বাই 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 দে অনুমা বাই বাই দে বাই বাই দে বাই বাই দে মা এতিয়া বাই বাই দে ইফালে বাই বাই দে বাই বাই নাই তাই ব্যস্ত হৈছে ঔষধত ব্যস্ত হৈছে চাই আছে কিন্তু নাখায় বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই হে মুনুমা হে মিকু কইনা কিনকিয়া কাৰণে কৈ দেচোন একবাৰ হে কইনা কিনকিয়া কাৰণে কৈ দেচোন একবাৰ অ' বৌ নাযাং দে মই একবাৰ কৈ দেচোন কইনা কিনকিয়া কাৰণে কৈ দেচোন একবাৰ Tinggal anda mana? Dah kau dah. দা ক Nah sini ya.